हेलो फ्रेंड्स स्वागतम जनाइছো পুনৰবাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ বন্ধু বান্ধৱীসকল এইবাৰ আকৌ এজন জনপ্ৰিয় অভিনেতাই পৰিছে বিপদত জনপ্ৰিয় অভিনেতা অতুল পাছনি এইবাৰ পৰিছে বিপদত অতুল পাছনিৰো আহিছে এটি খবৰটো শুনিলে নিশ্চয় আপোনালোকৰো বেয়া লাগিব বন্ধু বান্ধৱীসকল জনপ্ৰিয় অভিনেতা অতুল পাছনিয়ে নিজৰ দুৰ্দান্ত অভিনয়েৰে সকলো অসমবাসীৰ মন জয় কৰিবলৈ সক্ষম হৈছিল আৰু তেখেতে বহুত সিনেমা আৰু চিৰিয়েলতো অভিনয় কৰিছিল কিন্তু বৰ্তমান সময়ত অতুল পাছনি আৰ্থিকভাৱে বহুত দুৰ্বল হৈ পৰিছে সঁচাকৈ বন্ধু বান্ধৱীসকল আমাৰ অসমীয়া শিল্পীসকলে কিয় বাৰে বাৰে আৰ্থিকভাৱে দুৰ্বল হৈ পৰে এই বিষয়টো সঁচাকৈ এটি চিন্তনীয় বিষয় বন্ধু বান্ধৱীসকল আৰ্থিকভাৱে অতুল পাছনিক সহায় কৰিবলৈও চৰকাৰে অতুল পাছনিলৈ এককালীন সাহায্য ৰূপে ৫০,০০০ টকা আগবঢ়াইছে কিন্তু আপোনালোকে কওক এই ৫০,০০০ টকাৰে জানো অতুল পাছনিয়ে নিজৰ আৰ্থিক অৱস্থা ভাল কৰিব পাৰিব বন্ধু বান্ধৱীসকল এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি প্লিজ কমেন্ট কৰি জনাবচোন আৰু যদি এই ভিডিঅ'টো চাই ভাল পালে প্লিজ ভিডিঅ'টো এটা লাইক কমেন্ট আৰু লগতে আমাৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ